নমস্কাৰ, মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা ৰাখিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। ৰেচিপিটো হৈছে কাটলা মাছৰ জোল বিলাহীৰ সৈতে। আহকচোন ৰেচিপিটো বনাবলৈ আমাক কি সামগ্ৰী লাগিব। ইয়াত মই লৈছোঁ দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, এটা গোটা পিঁয়াজ লৈছোঁ সৰুকৈ কাটি লৈছোঁ, আদা নহৰু আৰু লগতে 4টা কেঁচা জলকীয়া আৰু 2টা শুকান জলকীয়া লৈছোঁ। মছলা লৈছোঁ মই নিমখ হাফ চামুচ, হালধি হাফ চামুচ, জিৰা হাফ চামুচ আৰু গুড়া জলকীয়া হাফ চামুচ। নিমখ মই আৰু পাছতো দিম, এতিয়া হাফ চামুচে লৈছোঁ। কেৰাহী গৰম হৈছে, এতিয়া মই মিঠাতেল দি দিম। প্ৰথমে মাছখিনি ভাজি ল'ম। মই মাছবোৰ দি দিম। মই টিপিকি ভাজি ল'ম এতিয়া। মাছখিনি ভজা হৈ গৈছে, মই এতিয়া উলিয়াই ল'ম এটা এটাকে। এতিয়া বাকীখিনিও মই ভাজি ল'ম এনেকৈ। মোৰ মাছখিনি ভজা হৈ গৈছে, মই সকলোখিনি এনেকৈ উলিয়াই দিম। মাছ ভজা তেলতে মই পিঁয়াজখিনি দি দিম। লগতে মই 2টা তেজপাত আৰু শুকান জলকীয়া 2টা দি দিম। আৰু পিঁয়াজটো ৰঙচুৱা হোৱালৈ ভাজিব। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিম। এতিয়া মই কাটি থোৱা কেঁচা জলকীয়াকেইটা দি দিম। লগতে নিমখ হাফ চামুচ দি দিম, যাতে বিলাহীখিনি সোনকালে গলি যায়। এতিয়া মই 5 মিনিট ঢাকি দিম। 5 মিনিট হৈ গ'ল, তো মই ঢাকনিটো
গুচাই দিম। এয়া মোৰ বিলাহীখিনি ভাজা হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিম। লগতে আদা নহৰু দি দিম। এতিয়া সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। ইয়াতে মই অলপ গৰম পানী দি দিম, যাতে মছলাখিনি ধুনীয়াকৈ ভাজি যায়। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ হয়। এতিয়া মই 5 মিনিটৰ বাবে আকৌ ঢাকি দিম। মোৰ 5 মিনিট ঢাকনি দিয়া হৈ গৈছে। এয়া মছলাখিনিও ভাজি ৰেডি হৈ গৈছে। এতিয়া মই পানী দি দিম। আপোনালোকে গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে সোৱাদটো নাহিব। যিমানখিনি জোল ৰাখিব বিচাৰে সিমানখিনি ৰাখিব। মই ইয়াতে আজি পাতলাকেহে জোল বনাম, বেছি ডাঠ নবনাওঁ। আপোনালোকে পানীৰ পৰিমাণ ইয়াত কমো দিব পাৰে বা বঢ়াবও পাৰে। এতিয়া মই মাছখিনি দি দিম। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিব আৰু ঢাকনি দি দিব 2 মিনিটৰ কাৰণে। এয়া মোৰ বিলাহীৰ সৈতে মাছৰ জোল বনোৱা ৰেডি হৈ গৈছে। এয়া চাওকচোন। আৰু ঝোলটো একেবাৰে পাতলকৈ বনাইছোঁ মই। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।